এই ভিডিঅ'টোত যে অসমীয়া খণ্ডৰ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনীমূলক কিছুমান গুৰুত্বপূৰ্ণ কথা, তেওঁৰ জীৱনত কি কি ঘটিছিল, এখেতে কি কি গল্প, উপন্যাস, নাট্য আদি ৰচনা কৰিছিল আদিৰ বিষয়ে আলোচনা কৰিম। কিন্তু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন হয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। যে লক্ষ্মীনাথ বেজবৰুৱা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেদৰে কবি, নাট্যকাৰ, ঔপন্যাসিক, জীৱনী লেখক, সমালোচক, আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা আছিল। তেখেতৰ জন্ম হৈছিল 1864 চনত অবিভক্ত নগাঁও জিলা আহতগুৰিৰ ওচৰত লুইতৰ বুকুত। নাৱৰ ওপৰত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ বেজবৰুৱাৰ মতে তেওঁ ভূমিষ্ঠ নহয়, নৌকাস্থলে হয়। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী বেজবৰুৱা। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা BA পাছ কৰে। পিছত কলিকতাৰ ৰিপন কলেজত BA আৰু প্ৰেচিডেন্সি কলেজত MA পঢ়িবলৈ যদি আধৰুৱাকৈ এৰি তেওঁ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে আৰু বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত তেওঁ 1891 চনত প্ৰণয় সূত্ৰে বিবাহপাশত আবদ্ধ হয়। কলিকতাত থাকোঁতে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, কলিকতা নিবাসী অসমীয়া ছাত্ৰৰ পৃষ্ঠপোষকতাত 1888 চনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া ভাষাৰ উন্নতি সাধনী সভাত যোগ দিয়ে আৰু পাছলৈ ইয়াৰ সাধাৰণ সম্পাদক হয়। এই সভাৰ মুখপত্ৰ জোনাকী কাকতৰ গুৰি। জোনাকী কাকতৰ গুৰি দূৰত আছিল অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্ত বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্য জগতলৈ ৰামনাসিক ভাৱধাৰা কৰি অনা জোনাকীৰ তৃতীয় চতুৰ্থ বছৰৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী কাকতৰ বন্ধ হোৱাত 1910 চনত প্ৰকাশ কৰা বাঁহী আলোচনীত সম্পাদকৰ দায়িত্ব হিচাপে অসমীয়া সাহিত্যৰ বিকাশৰ লগত যোগোৱা অৱদান গুৰুত্বপূৰ্ণ আছিল। বেজবৰুৱাৰ সাহিত্য জীৱনৰ পাতনি মেলে জোনাকী কাকতৰ মাজতে। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য জীৱনৰ পাতনি মেলিছিল জোনাকী কাকতৰ মাজত। প্ৰথম সংখ্যক জোনাকী পাততে তেওঁৰ ধেমেলীয়া নাট লতিকা 1890 চনত খণ্ডকৈ প্ৰকাশ পায়। বেজবৰুৱাৰ অন্যান্য ধেমেলীয়া নাট হৈছে নমল, পাচনি, শিখৰপতি, নিখৰপতি, তদুপৰি চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ এই তিনিখন তেওঁৰ বুৰঞ্জীমূলক নাটক আৰু পদুম কুঁৱৰী একমাত্ৰ তেওঁৰ উপন্যাস। যে লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল
পদুম কুঁৱৰী আৰু বুঢ়ী আইৰ সাধু ককা দেউতা নাতিৰ ল'ৰা আৰু তেওঁৰ সাধুকথাৰ পুথি হাঁহি ধেমালি আৰু জোনোকা তেওঁৰ শিশু সাহিত্য। যে এনেকুৱা কুৱেশ্যনটো আহিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱা হাঁহি ধেমালি আৰু জোনোকা তেওঁৰ শিশু সাহিত্য আৰু সুৰভি সাধুকথাৰ পুথি জোনবিৰি আৰু কেশকুঁৱলী বেজবৰুৱাৰ 4খন চুটি গল্প পুথি। এইখিনি আছিল আমাৰ কবি পৰিচয় আৰু ইয়াৰ মাজৰ পৰা বহুতো কুৱেশ্যন আহিব পাৰে। আমি 2-এটা কুৱেশ্যন আপোনালোকৰ ওচৰত দেখাই দি আছোঁ, আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব। প্ৰথম কুৱেশ্যনটো ইয়াৰ পৰা হ'ব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল আৰু কোনখন জিলাত এখেতৰ জন্ম হৈছিল। 1864 চনত নগাঁও জিলাত জন্ম হৈছিল আৰু তেওঁৰ পিতৃৰ নাম কি আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু মাতৃৰ নাম কি আছিল ধানেশ্বৰী দেৱী মাতৃৰ নাম আৰু পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা। আৰু এটা কুৱেশ্যন আহিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱা কি কলেজৰ পৰা বি পাছ কৰে, যে কলিকতা ৰিপন কলেজত বি আৰু প্ৰেচিডেন্সি কলেজত MA পাছ কৰে। এইটো কুৱেশ্যন হ'ব পাৰে। আৰু এটা কুৱেশ্যন আহিব পাৰে যে খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন যে জোনাকী কাকতৰ গুৰি দেউতা কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা। নাইবা এনেকুৱা হ'ব পাৰে কুৱেশ্যনটো যে বেজবৰুৱা সাহিত্যিক জীৱনৰ পাতনি মেলে জোনাকী কাকতত। জোনাকী কাকতত বেজবৰুৱা সাহিত্য জীৱনৰ পাতনি মেলে আৰু জোনাকী কাকতত তেখেতৰ ধেমেলীয়া নাটসমূহ যে লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটবিলাক হ'ল লিটিকাই 1890 চনত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয় আৰু বেজবৰুৱাৰ অন্যান্য ধেমেলীয়া নাট হৈছে নমল পাতনি শিখৰপতি আৰু চক্ৰধ্বজসিংহ জয়মতী কুঁৱৰী বেলিমাৰ আদি। এইবিলাক হ'ল তেখেতৰ বুৰঞ্জীমূলক নাটক। আৰু পদুম কুঁৱৰী উপন্যাস যে কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি পদুম কুঁৱৰী কিমান চনত প্ৰকাশ পাইছিল 1895 চনত আৰু বুঢ়ী আইৰ সাধু ককা দেউতা নাতিৰ ল'ৰা। এইকেইটা হ'ল সাধুকথাৰ পুথি আৰু হাঁহি ধেমালি জোনোকা আদি শিশু সাহিত্যিক। যে লক্ষ্মীনাথ বেজবৰুৱা শিশু সাহিত্যিকখনৰ নাম কি হাঁহি ধেমালি আৰু জোনোকা আৰু সুৰভি হ'ল সাধুকথাৰ পুথি জোনাকী জোনবিৰি আৰু কেশকুঁৱলী বেজবৰুৱাৰ 4খন চুটি গল্প পুথি। যে বেজবৰুৱাৰ 4খন চুটি গল্প পুথি হ'ল সুৰভি সাধুকথাৰ পুথি জোনবিৰি আৰু কেশকুঁৱলী। এইখিনি হ'ল বেজবৰুৱাৰ 4খন চুটি গল্প পুথি। আৰু যিকি নহওক ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু চমু পৰিচয় কবি পৰিচয় শেষ কৰাৰ পিছত আমি কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰত্যেক দিনা আমি এনেকুৱাকৈ এটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। থেংক ইউ।